নমস্কাৰ J.A Learning Attitudeলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ কাৰেক্ট টেন্সৰ বিষয়ে। গোটেইখিনি প্ৰশ্ন যোৱা মেট্ৰিক পৰীক্ষাত আহিছিল। 1 নম্বৰ প্ৰশ্ন দে ... in Delhi for 10 years life। মেট্ৰিকত 2011 চনত আহিছিল। এনসাৰ they have been living in Delhi for 10 years। মই কাৰণ উল্লেখ কৰিছোঁ for আৰু since present perfect continuous tenseৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। for ব্যৱহাৰ কৰা হয় period of timeৰ ক্ষেত্ৰত, যেনে 7 years, 5 hours, মানে নিৰ্দিষ্ট এটা কাম কৰা বুজাব লাগিব যে ইমান ঘণ্টা, ইমান বছৰ, তেনেকুৱা। আৰু since ব্যৱহাৰ কৰা হয় starting timeৰ ক্ষেত্ৰত, যেনে 1995, মানে যিকোনো এটা আৰম্ভণি সময় থাকিব লাগিব। এনেকুৱাও থাকিব পাৰে যে ৰাতিপুৱাৰ পৰা বৰষুণ এতিয়ালৈকে দিয়ে আছে। নেক্সট when he came, it ... all over। ব্ৰেকেটত দিয়া আছে বি। মেট্ৰিকত 2001 চনত আহিছিলে। ইয়াৰ উত্তৰ হ'ব when he came, it was all over। কাৰণ যদি বাক্যত when থাকে আৰু be দিয়া থাকে আৰু আগৰ বাক্যটো past indefinite tenseত থাকে, তেন্তে beৰ সলনি was বা were লিখিব লাগে। যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰত থাকে, তেন্তে beৰ সলনি was লিখিব লাগে আৰু প্লুৰেল নাম্বাৰ হ'লে were লিখিব লাগে। বন্ধুসকল, ইমান সময় ভিডিঅ'খন চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। নেক্সট he ... here until you return। ব্ৰেকেটত দিয়া আছে stay। 2001 চনত আহিছিল। উত্তৰ he will stay here until you return। কাৰণটো চাব, কোনো এটা বাক্যৰ মাজত until থাকিলে এটা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব, আনটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। নেক্সট I ... my friend for ages। ব্ৰেকেটত দিয়া আছে not met। নটটো বেছিকৈ মন নিদিব, এইটো এনেই দিয়া হৈছে। উত্তৰ I have not met my friend for ages। বন্ধুসকল, ইয়াৰ কাৰণ নিশ্চয় চাব। যদি বাক্যত meet, notice, see, like, matter, know, want, hear, smell, taste, recognize, love, hate, expect, belong এনেকুৱা শব্দ থাকে, তেতিয়াহ'লে for বা since থকা স্বত্তেও প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। বন্ধুসকল, আৰু এটা মন দিব, এইকেইটা শব্দই যে মাত্ৰ আছে তেনেকুৱা কথা নহয়। ইয়াৰ বাহিৰেও আৰু বহুত কেইটামান শব্দ আছে যিবিলাকৰ কণ্টিনিউৱাছৰ ৰূপ নাই। নেক্সট hurry up the taxi ... wait। মেট্ৰিকত 2000 চনত আহিছিলে। ইয়াৰ উত্তৰ হ'ব hurry up, the taxi is waiting। কাৰণ বাক্যটোত লক্ষ্য কৰিলে গম পোৱা যায় যে কোনো এজন ব্যক্তি টেক্সিখন ধৰাৰ কাৰণে খৰখেদা কৰি আছে। টেক্সিখনো ব্যক্তিজনৰ কাৰণে লাহে লাহে গৈ আছে। তো এই ক্ষেত্ৰত কামটো চলি থকা বুজাইছে। তো ইয়াত প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স হ'ব। বন্ধুসকল, ইমান সময় কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ আপোনালোকে মোক মৰম চেনেহ দি থাকিব, তাৰে কামনা কৰিলোঁ। তো আজি ভিডিঅ' সমাপ্ত কৰিলোঁ। ধন্যবাদ।